নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বৰষাৰাণী ডেকা। আজিৰ ভিডিঅ'টো আৰম্ভ কৰিম। নকৰবি আজি গৈ আছো আমি হাজ। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰো। নকৰো নেকি? কৰো। অ'কে কৰো। ইমান গাড়ীত যাম মানে গুৱাহাটী থাকবা ধৰি ইমান গাড়ীত যাম চাওকচোন। সেইবোৰ ইমান গাড়ীত যাম। জালুকবাৰী পালোঁ। আমি কি পালোঁ? আমিনগাঁও চাৰিআলি কয় নেকি এইটো? গম নাপাওঁ হৈছে গুৱাহাটী যায়। দাদাহঁত আহি আছে, অহাই নাই। যাই আছোঁ হাইটো ভাবিলে দেখাইছোঁ বাৰু। আহিছোঁ আমি। ইফালে আমাৰ ডন, ইফালে ভাগিন মনালিছা, ইফালে আমাৰ বিকি SKD ব্লগ। ইয়াৰ ছাবস্ক্ৰাইবাৰ আপোনাৰ 10,000, ইয়াৰ 2,000, এই হৈছে মানে 500। আৰু তোমাৰ কিমান আছে? তাৰ আকৌ 1 মিলিয়ন। গতিকে বা তাৰ লেভেল নাচাকিয়া বেটাৰ। এইফালে আমাৰ বৰষাৰ ভাগৰি একেবাৰে পাই নাই আৰু। ইফালে আমাৰ ডন জুম কৰি দিছোঁ মই। মন্দিৰৰ একদম সন্মুখত, মন্দিৰত সোমাম আৰু। অনুভৱটো কেনেকুৱা তোমাৰ? অনুভৱটো একদম ধুনীয়া। মন্দিৰ বুলি ক'লে আৰু বেছিকৈ বিশেষ আমাৰ ৰ'দ দিছে, কিন্তু তথাপিও আহি ভাল লাগিছে। যিহেতু বৰ্তমান পৰিস্থিতি বেয়া হৈ আছে, আমি মাস্কবিলাক বাৰু হাতত লৈ লৈছোঁ এতিয়ালৈ। চাওক না, সিহঁতৰে দিন আৰু জুলি থাকে। জুলাৰে দিন। পৰিল চাওক না গাইজ, মানে মন্দিৰত আহিলে ন বান্দৰ দেখা পালে ন, মন্দিৰত বান্দৰ দেখি কেনে ভাল লাগে, কিন্তু বেলেগ ঠাইত দাদা ইয়াতে হেৰি তুলসী যে গছডাল যে দিয়ে ক'ত দিয়ে ন দাদা? ইয়াতে দিব পাৰিনে দাদা? নোৱাৰি নেকি? বৰুৱাবাৰী এইটো মন্দিৰ বুলি প্ৰখ্যাত, আৰু এইটো বহুত পুৰণি মন্দিৰ। এই পুৰণি মন্দিৰ পুৰণা কালৰ পৰা এইটো মন্দিৰ বিষ্ণু মন্দিৰ বেছি প্ৰখ্যাত চলি আছে, আৰু তেতিয়াৰ পৰা মানুহ সমাগম বৃদ্ধি হৈ আছে। এতিয়া আৰু ক্ৰমান্বয়ে জনসংখ্যা বাঢ়ি আছে, সেনেকৈ বৃদ্ধি হৈ আছে। এইটো মণিকোট টিলাৰ ওপৰত হয়গিৰি মাধৱ মন্দিৰ অৱস্থিত। তলৰ পুখুৰীৰ যে ডাঙৰ পুখুৰীটো আছে সেইটো বিষ্ণু পুষ্কৰ বুলি কোৱা হয়। তাতে ভৰি হাত ধুই প্ৰভু দৰ্শনৰ কাৰণত ভৰি হাত দি উঠি আহি খটখটি দি উঠি আহি ইয়াত দৰ্শন হয়। দৰ্শন এপাক ঘূৰি পেলাই ভিতৰৰ ফালে সোমাই তাত দৰ্শনৰ ভিতৰত 5টা প্ৰভু আছে। মাজৰ ডাঙৰজন হয়গিৰি মাধৱ, জগন্নাথ আছে, জগন্নাথৰ এটা অংশ দ্বিতীয় মাধৱ বুলি কোৱা হয়। গৰু পক্ষীও আছে, গোবিন্দ মাধৱ, শ্ৰীকৃষ্ণ আছে, বাসুদেৱো আছে। এই পঞ্চমাধৱ বুলি কোৱা হয়। পঞ্চমাধৱ গোটেইকেইটা বিষ্ণু বেলেগ বেলেগ নাম, সেই মৰ্মে চলি থাকে। আৰু ইতিমধ্যে তেওঁ জালমালা, তুলসীৰ জালমালা, ফুলৰ জালমালা, বগা কাপোৰ পৰিধান কৰে। আমাৰ ৰাতিপুৱা 6 বজাত স্নান হয়, 8 বজাত উপচাৰ বজায়, লগতে 70 শতাংশ হীৰাকলৈ হোম হয়, 2 বজাত অন্নভোগ হয়, গধূলি 7 বজাত পুৰি পিঠাৰ ভোগ হয়। আৰু তাতে লগে লগে আৰতি বা লাহ বুলি কোৱা হয়, সেইটো আমাৰ সেই নিত্য নৈমিষভাৱে পূজা চলি থাকে। ইয়াত বছৰৰ পূজা হিচাপত জন্মাষ্টমী পালা যায়, আৰু ইয়াত দৌল পূজা দুটা হয়, গোবিন্দ দৌল আৰু ৰাজা দৌল। এই দুটা পূজা দৌল চ'ত মাহত দৌল হিচাপে পূজা কৰা হয়। আমাৰ মন্দিৰটো এই মৰ্মেই চলি থাকে। ধন্যবাদ থাকিল গোটেইখিনি কথা যে ক'লে আপুনি। এতিয়া কি লেখা আছে তেওঁলোকৰ তাৰমানে হৰিনাম ল'বলৈ নালাগে।
এতিয়া যাবলৈ ওলাইছোঁ মন্দিৰৰ পৰা। নামোতেও ভাগৰ, যাওঁতেও ভাগৰ, চবৰে ভাগৰ জীৱনটো। আপোনালোকে চাই থাকিব, এনেই দোকান বহুত হয় ন, আজি কম। আজি কেনেকুৱা লাগিল আমাক লগ পাই কোৱা? বহুত ভাল লাগিছে, মজা। বিশেষকৈ বিদ্যুতাক লগ কৰি ভাল লগা নাই, কৈ দিবা তোমাক লগ কৰি বেছি ভাল লাগিছে। অঁ ৰাইট, তুমি কিবা ক'বা মাইনা? কোৱা কেনেকুৱা লাগিছে? আমাৰ কিমান ভাল? এইটো ভাগিম ইমান দে। ভাল লাগিছে, কিমান ভাল? ইমান মান লাগিছে নেকি? ইমান মান ন? ইমান মান। তোমাৰ ইউটিউবৰ চেনেলটোৰ নামটো কৈ দিয়া। মোৰতো কি বুলি আছে? BKSK ব্লগ, এইটোৱে ভাল চাবস্ক্ৰাইব। লাগিছে কিন্তু লগ পাই, ফূৰ্তি হ'লা ল'ৰাটো। ফূৰ্তিতে কৈছোঁ প্ৰথম লগা নাই কিন্তু প্ৰথম লাগিছে ল'ৰাজন মাতিব নে নামাতে, তাৰপিছত যে ফূৰ্তি হ'লা আমাৰ ভাই। না মানে মই বেলেগৰ নিচিনা নহয় মানে, মই বহুত ফ্ৰী, 1 ছেকেণ্ডত ফ্ৰী হোৱা মানুহ মই মানে। বেলেগ হয় মানে কান্দি থকা মানুহজন হাঁহি দিব অঁ, ছেকেণ্ডত নহয় না? অঁ, এই মাইনে গম পাইছে। এই আমাৰ নতুন ব্লগাৰে বহি আছে, ঘামি গৈছে যে কিয়? গৰম লাগিছে নেকি? লাগিছে, গৰম লাগিছে বোলে। ফেনখনো লাহে লাহে চলি আছে। তেৰিকা ঘামি কেনে বেয়া হৈ গৈছে একদম গোটেই। বগা ছোৱালীজনী ক'লা হৈ গ'ল। বেয়া হৈ গৈছোঁ। ভাত দিছে, ভাত দিছে, ভাত খোৱা বঢ়িয়া বঢ়িয়া মজা। পোহৰ পৰি আছে ইয়াতে সূৰ্যৰ। ক'ব লাগিছিল তাকে ভাতটো কমাব লাগিছিল। ভাত বহুত দিছে। হয় না, ভাতটো অলপ কমাই দিওঁ। মাইনে তাৰমানে ইহঁত গোটেই ইউটিউবাৰ মানে ভিডিঅ' কৰে যে আজিকালি, কিবা মোবাইললৈ ভিডিঅ' বনাই, এইটো বেয়া কথা নাপাব আপোনালোকে। ইহঁতৰ লগত শিকি দেখি আমাৰ মোবাইল দি বনাই। মোবাইলত যে আজিকালি কিবা কিবি কৰি থাকে যে নাই মইতো মাংস নাখাওঁৱেই। দেখ লৈ আহিছোঁ। আহিছে হেল্ল', আমি ভাত খাই আছোঁ। কণীটো এতিয়া মই খাব লৈছোঁ। কণীটো মেইন কিন্তু দেই। জীবন জোনাকি হৃদয়ে হৃদয়ে মৰম বাঢ়িছে। কিনো প্ৰেম আনিলে সপোনে কাৰে সাজিছে। তুমি মই এটি হ'বলে সপোনে কাৰে সাজিছে। তুমি গুৱাহাটী আহি পালোঁ, জালুকবাৰী। গৈ আছোঁ ঘৰলৈ। কি কৰিম আৰু কোৱা কিবা কেনেকুৱা লাগিলে সাজু যায়। এয়া আমি আহি লাডাখ চৰি লাডাখ নহয়, আমি আহি জালুকবাৰীত পালোঁ। এতিয়া আমি ভিডিঅ'টো সমাপ্ত কৰিম। যদি কিমানটো ছাকচেছ হৈছে, কিমানটো নাই পৰা, চেষ্টা কৰিছে, মৰম দি যাব আপোনালোকে এই চেনেলটোত। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব, আচলতে শ্বেয়াৰ কৰিব লাগে দেই, শ্বেয়াৰ নকৰিলে একো নহয়। গতিকে চেনেলটো শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু কমেণ্টটো দিব। যদি কিবা ভুল ভ্ৰান্তি হয় ক্ষমা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। আৰু কি দিব? আৰু ঘণ্টা বটনটো দবাই দিব।